গাইস আজি মানে একদম জাগান্তিক খানা হ'ব সো ভিডিওটো সম্পূৰ্ণকৈ চাব আছে গাহৰি কেৰাহী আৰু পালেং লাইনে পালেং খপৰি তোৰ চালে কামাল লাই শাক লাই শাক এটা খৰি আর রেডি হৈ গল এইটো আছ পটাপাত সোনকালে কাট এতিয়া মজাকে চৌকা পাতিব লাগে আৰু জুই জ্বলাব লাগে তো গাইস চৌকা ৰেডি চৌকা ৰেডি এহে জুই জ্বলি গল গাইস এতিয়া জুই জ্বলি গল থাকিছে হেপিনে আৰু কেৰাহীটো পাতি পেলাই গাহৰিটো বইল কৰিলো বলিং ভাল ওৰি পাপা লুঘৰা পানী পৰেটা এপিচ নহয় অলপ সৰহকে দে গাইস এতিয়া গাহৰিটো মজাকে বইল কৰিলো পুৰা উতলিছে আৰু এতিয়া একদম মজা হৈছে এতিয়া আলুটো দি দিছো অলপ আলুটো বইল হওক লগতে এতিয়া মানে কি আৰু ডাইৰেক্ট তেল মাৰি দিলে খেলটো ফিনিশ হৈ যাব আছে লাই লগত গাহৰি বিলাহী বেছি নাই দুটা দিলেও হ'ব আৰু সেইটো কি বুলি কয় কি খানা বুলি কয় ভাইটি বনৰীয়া খানা A few moments later. গাইস কি ধুনীয়া পুখুৰী চক একদম পুৰা ভেট ফুলি আছে একদম পিকনিক প্লেচটো কেনেকুৱা লাগিছে আপোনালোকে কমেন্ট কৰি জনাব গাইস খানা বনাই আছে মই অলপ শুই লৈছো একদম বনৰ ওপৰত আগৰ দিনৰ মানে ফিলটো আহি গৈছে সৰু থাকোতে মানে কি হয় 10 টকা 20 টকা দিনটো খানা খাইছিলো ন সো এতিয়া তেনেকুৱা ফিল আহি গৈছে আৰু মানে যিসকল মোৰ ভিউৱাৰ্ছে গাহৰি খাই ভাল পায় ন প্লিজ কমেন্ট এটা কৰি দিব আকৌ কাৰণ গাহৰি লভাৰ মানে বহুত থাকে মই জানো আৰু মানে কি আৰু সাবস্ক্ৰাইবাৰ দেখিছে ইমান কম সো সোনকালে 1 মিলিয়ন কৰি দিয়ক আৰু समझ रहे हो গাহৰি বইল হৈ গল সেপিনে পিয়াজ নহৰু আছে আদা আছে আৰু তেজপাত আছে তো ৰেডি হৈ আছে তেল দি দিলে পিয়াজ নহৰু পৰি গল তেতিয়া মছলা মিট মছলা দি দিয়া হৈছে আৰু হালধিও দি দিয়া হৈছে পৰি গল গাহৰি নাই দে বিলাহী পৰি গল ভাইটি খাবি মানে আজি মজাকে লাইটো পুৰা মজাকে কাটি দি দিছে আৰু অলপ মানে পানী দি দিছে কাৰণ তেতিয়া বস্তুটো মজাকে সিজিব A few moments later. গাইস মানে এতিয়া গাহৰিটো বনাই মানে 99% কমপ্লিট হৈ গল আৰু মানে এতিয়া আমি ভাতটো নিবলৈ আহিছো ঘৰত ভাতটো বনাইছে মানে বনাবলে বেলেগ মানে ইমান বাচন চাচন নাই নি আৰু বেছি মেহনত হৈ যাব সো ওচৰতে কাৰণে ঘৰতে ভাতটো বনাইছো সো ভাতটো আনি লওঁগে খা আৰু এটা আছে দিছে নাই এতিয়া ভাত লৈ ললো এচৰীয়া লৈছো আৰু ইয়াৰ লগত আছে পানী মানে এইটো সাপ্লিমেন্টৰ হেৰি হয় কিন্তু পানীটো লৈ আহিছো লগত বলা কৈ থাকো A few moments later. গাহৰি কমপ্লিট হৈ গল আৰু এতিয়া খাব লাগে মজাকে লাগিছে নাই লাগিছে এইটো এটা ভাতৰ পাহাৰ খহাব লাগিব তোৰ ভাতৰ পাহাৰটো চাওঁ এইটো খহাবি নে খাম খা এতিয়া খোৱা হব গাহৰি ধৰ পুৰা কেৰাহী বহাই দিছো ওচৰত পুৰা মজাকে খাব লাগে আৰু কুকুৰটো আছে লগত দেখিছ নাই তইও খা So let's go. Baza. A few moments later. একদম লো বাজেট খানা খাই মজা লাগিলে এটা একদম নাই পেট চেট একদম ফুলি গল 6 পেক একদম ফ্যামিলি পেক বনি গল সো এতিয়া অলপ দেৰি শুই ল'ব লাগে A few moments later. সব শুই আছে
আমিতো আৰু এনেকে বননিতে শুই দিলো ওপৰত ৰ'দ নীলা আকাশ এইজোপা গছ তাত কাউৰীয়ে মজাকে কা কা কৰি আছে আৰু এইফালে চৰাই দিছে সৰু সৰু চৰাই আৰু চাইডত এইটো ভেট ফুলৰ পুখুৰী আৰু এইপিনে এজোপা নাৰিকল গছ এইফালে এখন ধুনীয়া ফিল্ড আৰু এইফালে ধাননি পথাৰ ইমানেই মানে ভাত খালো ন আৰু গাহৰি মাংস খালো এতিয়া উঠিবই পৰা নাই শুই আছো অলপ দেৰি শুই লওঁ তেতিয়া অলপ পেটটো ভাল লাগিব পাতল হৈ যাব Music. গামোচা বব জানানে নবো ৰুমাল চিলাই জানানে মানুহজনীয়ে নবো গামোচা গাইছ এতিয়া খানা চানাও খালো আৰু ৰেষ্টটো ললো আৰু এতিয়া ঘৰ যাব লাগে আৰু ভিডিঅ'টো ইমানতে সামৰিছো আৰু মানে মোক 1 মিলিয়ন ছাবস্ক্ৰাইবাৰ বনাই দিয়ক সোনকালে আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক চবে চাওক মানে অলপ জাগান্তিক ব্লগ ন চ' আজিলৈ বাই